এই যে মুছলমান যিকেইটা MLA আছে এইকেইটাতো মই ক'লে শব্দবোৰ অলপ বেয়াকৈ ওলায়। ঘোঁৰাৰ ঘাচিতকৈও বেয়া এইকেইটা। এই ঘোঁৰাৰ ঘাচিতকৈ অধমকেইটাক মুছলমান ৰাইজে বাৰে বাৰে MLA বনাই থাকে, যিবোৰে নিজৰ জাতিটোক বিক্ৰী কৰি হ'লেও টিকেটৰ পিছত দৌৰি থাকে। এই ৰকিবুল হতৰ নিচিনা নেতা, কাপুৰুষ নেতাবোৰে প্ৰত্যেকজন কংগ্ৰেছৰ দে আৰ কাৱাৰ্ড, এক্সে বৰকৰে কাৱাৰ্ড। চাওক, প্ৰথম কথা হ'ল আজি কংগ্ৰেছৰ লগত যিকেইটা দল একেলগে মিলিত হৈছিলে তেওঁলোকৰ ভৰিৰ তলত মাটি কিমান আছে এইটো ডাঙৰ কথা। অসম জাতীয় পৰিষদ কেইখন চিট পালে, ৰাইজৰ দল কোনোমতে অখিল গগৈ জিকিলে, নেক্সট ইলেকশ্যনত অখিল গগৈ জিকিব নাই সেইটো সন্দেহ আছে। CPIM এইবোৰ যিবোৰ দল আছে যোৱা বছৰ এলায়েন্স কৰাৰ কাৰণে CPM পালে। CPMৰ অস্তিত্ব নাই। CPMৰ নীতি আদৰ্শ মই ভাল পাওঁ, কিন্তু এতিয়া উপায় নাই, ৰাইজেতো গ্ৰহণ কৰা নাই। বাকী আৰু আমাৰ যিজন সাংসদ অজিত ভূঞা, তেওঁতো কংগ্ৰেছ আৰু UDFৰ কৃপাতহে হৈছে, নহ'লে কোনোবাদিনা সাংসদ হ'ল নেকি। দেখাত আপোনাৰ বহুকেইটা দল, কিন্তু তেওঁলোকৰতো কোনো অস্তিত্ব নাই। এতিয়া তেওঁলোকে কংগ্ৰেছকে আদি কৰি প্ৰত্যেকটো দলৰে এটাই তেওঁলোকে ঐক্যমতত উপনীত হৈছে যে মুছলমানখিনিক ভেড়া বনাবলৈ UDFটোক হত্যা কৰিব লাগিব। UDF হত্যা হ'লে মুছলমানৰতো আৰু উপায় নাই। মুছলমান কাক ভোট দিব? এই কংগ্ৰেছকে ভোট দিব। আৰু কংগ্ৰেছে তেতিয়া নেলি, চাউল খোৱা, বাছবাৰীৰ নিচিনা আৰু 100টা কাৰবাৰ কৰিব। তেওঁলোকে কাৰবাৰ কৰিলেও উপায় নাই, মুছলমানে ক'ত ভোট দিব? বিজেপিকতো আৰু দিব নোৱাৰে। সেইকাৰণে এতিয়া কংগ্ৰেছৰ বা তেওঁলোকৰ এলায়েন্স যিবোৰ দল আছে তেওঁলোকৰ মূল লক্ষ্য হ'ল যে UDFক মাৰিব লাগে। UDF মাৰিলে মুছলমানৰ ওচৰত আৰু ভোট খুজিব যাব নালাগে, মুছলমানক হাজাৰ মাৰি থকা তথাপি মুছলমানে আমাক ভোট দিব। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল তেওঁলোকৰ বোধোদয় হোৱা নাই যে অকল মুছলমানৰ ভোটত ধৰি ল'লোঁ UDF শেষ হ'ল, নিশ্চিন্ন হ'ল। মুছলমানৰ ভোটত তেওঁলোকে কেইটা চিট পাব? 30টা, 32টা, তাতকৈতো বেছি নাপায়। চৰকাৰ গঠন কৰিবলৈ 64টা চিট লাগিব, আৰু তাৰ কাৰণে তেওঁলোকে মূলসুঁতিৰ মানুহৰ ভোট পাব লাগিব, উজনি অসমত কোপনি পুতিব লাগিব। আজিৰ দিনত এই 10টা নে 10,000টা দল যে একেলগ হৈছিলে তেওঁলোকৰ উজনি অসমত কিমানখিনি কোপনি পুতিব পাৰিছে এইখিনি চাওক। গতিকে তেওঁলোকে দে আৰ লিভিং ইন ফুলছ পেৰাডাইজ, দে হেভ নট ৰিয়েলাইজ দি ৰিয়েলিটি, গ্ৰাউণ্ড ৰিয়েলিটি। তেওঁলোক যদি সঁচাকৈ বিজেপিক প্ৰতিহত কৰিব খোজে তেতিয়াহ'লে তেওঁলোকে উজনি অসমত অনামুছলিম মানুহৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰক, কিন্তু সেইটো তেওঁলোকৰতো কোনো পৰিকল্পনা নাই। মই তেনেকৈ একো সিদ্ধান্ত লোৱাই নাই। সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম নে নকৰিম সিদ্ধান্ত লোৱা নাই। এতিয়া মোৰ কংগ্ৰেছ আৰু মোৰ মাজত নীতিগতভাৱে এটা যুদ্ধ চলি আছে। তেওঁলোকে দেখিছে নাই মই যিকেইটা প্ৰশ্ন কৰিছোঁ, এটা প্ৰশ্নৰ হা বা না বোধক, হয় বা নহয় বোধক উত্তৰ দিবলৈ তেওঁলোকৰ সাহস নাই। কেনেকুৱা কাপুৰুষ, কেনেকুৱা মুনাফেক। এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ এটা নীতি আদৰ্শ থাকিব নালাগে জানি? আৰু এইকেইটা লাজ চৰম বোলা বস্তুও নাই, বিশেষকৈ আমাৰ মিয়াকেইটা, এই যে মুছলমান যিকেইটা MLA আছে এইকেইটাতো মই ক'লে শব্দবোৰ অলপ বেয়াকৈ ওলায়। ঘোঁৰাৰ ঘাচিতকৈও বেয়া এইকেইটা। ইহঁতে লাগিলে নিজৰ বংশ পৰিয়াল বিক্ৰী কৰিব, কিন্তু ইহঁতৰ টিকেট লাগে। আৰু আমাৰ এই মৰহুম ইছমাইল হুছেইন ছাৰে কৈছিলে লণ্ঠন লাগে, মানে লাল বাতি লাগে, চকী নহ'লেও হ'ব। গতিকে মোৰ আটাইতকৈ দুখ লাগে যে ঘোঁৰাৰ ঘাচিতকৈ অধমকেইটাক মুছলমান ৰাইজে বাৰে বাৰে MLA বনাই থাকে, যিবোৰে নিজৰ জাতিটোক বিক্ৰী কৰি হ'লেও টিকেটৰ পিছত দৌৰি থাকে। আপুনি চাওক, বটদ্ৰৱাত উচ্ছেদ হ'ল। উচ্ছেদ হোৱাৰ পিছত বিধানসভাত UDFে বয়কট কৰিলে, প্ৰতিবাদ কৰিলে, কংগ্ৰেছে এটা টু শব্দ উচ্চাৰণ নকৰিলে। আৰু UDFে বয়কট কৰাৰ লগে লগে দেৱব্ৰত শইকীয়া ডাঙৰীয়া থিয় হৈ ক'লে, অধ্যক্ষ মহোদয় আপুনি উচ্ছেদ কৰিছে, ভাল পাইছোঁ, চবতে ষ্টেণ্ড। এইটো হ'ল তেওঁলোকৰ বিধানসভাৰ ভিতৰৰ ষ্টেণ্ড।
কিন্তু বাহিৰত ওলাই যেতিয়া দেখিলে UDF মানে তেওঁলোকে গৈছে ফিল্ডত, এই ৰকিবুলহঁতৰ নিচিনা মানুহৰ নেতৃত্বত নিলজ্জৰ দৰে UDFৰ পিছে পিছে গ'ল। যি কংগ্ৰেছ নেতৃত্বই বিধানসভাত ক'লে যে উচ্ছেদ কৰিছে ভাল পাইছোঁ, এই নিলজ্জকেইটাৰ লাজ কেতিয়া হ'ব? আৰু ইহঁতে এই বতৰ দৰবাৰত গ'ল পানী খুৱাবলৈ। বতৰ দৰবাৰ মানুহৰ পানী লাগেনে, ৰিলিফ লাগেনে? ৰকিবুল হুছেইনহঁতৰ দৰে কাপুৰুষতে 15 বাৰ কেবিনেট মিনিষ্টাৰ থাকিলে এই মানুহখিনিক পট্টা দিয়াৰ কথা চিন্তা নকৰিলে, ৱাকফ সম্পত্তি উদ্ধাৰ কৰাৰ কথা চিন্তা নকৰিলে। এই ৰকিবুলহঁতৰ নিচিনা নেতা, কাপুৰুষ নেতাবোৰে প্ৰত্যেকজন কংগ্ৰেছৰ দে আৰ কাৱাৰ্ড, এক সে বৰকৰে কাৱাৰ্ড, আৰু লাজ চৰম অলপ নাই ইহঁতৰ।